নমস্কাৰ, মোৰ নাম মানস শইকীয়া আৰু মই শ্বৰ্ট ফিল্মখনত ডিৰেকশ্যন, এডিটিং, কালাৰ, টেকনিকেল যিখিনি আছে সেইখিনি কৰিছোঁ। সি মোক আগতে কৈছিলে যে মই ৰুমলৈ গৈছোঁ তোৰ ভাগৰ, সি মোক ট্ৰেইনৰ পৰা ফোন কৰিছে, গোলাঘাটৰ পৰা গুৱাহাটী সি আহি আছে। মই তাক ফোনটো ধৰিলোঁ। তাৰপিছত মই তাক কৈছোঁ যে কিবা এটা কৰিম মানে শ্বৰ্ট ফিল্ম। কি কৰিম সেইটো ময়ো নাজানো, সিও নাজানে। তো আহিলৈ ডিছকাছ কৰিম, মানে জেগা কথা আছে, মানুহৰ কাষ্টিং কথা আছে। তাৰপৰা আহি পেলাই বহিছে, বহাৰ পিছত কেমেৰাটো হাতত চোৱাৰ পৰা একদম লাষ্ট এডিটিং কমপ্লিট হোৱালৈকে টোটেল আমাৰ হাতত 5-6 ঘণ্টা সময় আছিলে। আৰু গোটেই শ্বৰ্ট ফিল্মখন আমি 5-6 ঘণ্টাত বনাইছোঁ, মানে কমপ্লিট কৰিছোঁ। চাউণ্ড ডিজাইনিং, ফলি, তাৰপৰা এডিটিং, কালাৰ, এডিটিং, গোটেইখিনি শ্বুটিং। তাৰপৰা আমি পেনাছনিক এটা কেমেৰা ইউজ কৰিছোঁ, মুভি কেমেৰা হয় আৰু তাৰপিছত মই নিজে কেমেৰা কৰিছোঁ, এডিটিং কৰিছোঁ, চাউণ্ড ডিজাইনিং। তাৰপৰা মোৰ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে আছে নৱজিত ফুকন, সিও ক'ব তাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ। তাৰপৰা আইডিয়াটো একদম চিম্পুল আইডিয়া। এটা ল'ৰা ঘৰৰ পৰা গুৱাহাটীত হোটেল বিচাৰে, হোটেলখনত মানে এজনী ছোৱালী শ্বপিঙত চালে গম পাব মানে চুইচাইড কৰি থয় আগতে। সেই ঘটনাখিনি আমি উপস্থাপন কৰিছোঁ, একদম চিম্পুল। সেই বস্তুটো আমি কেনেকৈ দেখিছোঁ মানে সেইটো আপোনালোকক দেখুৱাইছোঁ। বেলেগে বেলেগ ভাবিব পাৰে, কোনোবাই ভাল নাপাব পাৰে, কোনোবাই পাবও পাৰে। গতিকে ভাল পাওক বেয়া পাওক আপোনালোকে বি ফৰ বিকাশ চেনেলটোত চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এখন আহি আছে, মই এতিয়া কৰিছোঁ, এখন নাম আছে আপোনাৰ বন্ধন। এখন এডিটিং চলি আছে, কালাৰ মানে মিউজিক কৰি আছে বৰ্তমান, বেকগ্ৰাউণ্ড স্ক'ৰ। সেইখন অতি সোনকালে আহি আছে। কেনেকুৱা লাগিলে মানে ইয়াৰ লগত মই আগৰ পৰা কাম কৰিছোঁ, আৰু তাতকৈ ডাঙৰ কথা আমি স্কুলিং কৰিছোঁ একেলগে, আঠখেলীয়া জাতীয় বিদ্যালয়। তাৰপৰা নৱজিতটো আমাৰ স্কুল ফ্ৰেণ্ড, গোটেইকেইটা একেলগে স্কুলিং কৰিছোঁ। যেতিয়া স্কুলিং কৰিছোঁ তেতিয়া এইবিলাক মাথাত নাই আৰু, তেতিয়া সিহঁতি খুব চেলি আছিলে। এতিয়া শিকি আছোঁ, নতুনকৈ শিকি আছোঁ আৰু। চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো লাগে আমাক, কোনো পইচা নালাগে এখন চাবলৈ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। নমস্কাৰ, মোৰ নাম বিকাশ বৰা। মোৰ ঘৰ গোলাঘাটত। মই এতিয়া বৰ্তমান এই শ্বৰ্ট ফিল্মখনত এক্টিং কৰিছোঁ। কনচেপ্ট বুলি ক'বলৈ গ'লে তেনেকুৱা কোনো কনচেপ্ট নাছিলে আমাৰ। মই মানে গোলাঘাটৰ পৰা গুৱাহাটীলৈ আহি আছিলোঁ। ডাইৰেক্টৰটো গুৱাহাটীতে থাকে, মোৰ লগৰে হয়। তেতিয়া তাক ফোন কৰিলোঁ, সি ক'লে কিবা শ্বৰ্ট ফিল্ম এখন বনোৱা কথা ক'লোঁ সৰুকৈ। মানে একো আমি ভবা নাছিলোঁ তেতিয়ালৈকে, কি বনাম কি কৰিম। ডাইৰেক্ট আহি পিনে আমি তাৰ ৰুমত সোমালোঁ। তেতিয়া তাৰপিছত 10 মিনিটমান বহি মানে ডিছকাছ কৰিলোঁ কিহৰ ওপৰত বনোৱা হ'ব। তাৰপিছত মানে পটককেনে এইটো হৈ গ'ল, এইটো মানে কোনো কনচেপ্ট নাই। অকণমান দেৰি 10-15 মিনিটমান সেইটো তাৰ লগত ডিছকাছ কৰিলোঁ। ডিছকাছ কৰি পিনে এনেকুৱা এখন বনাম বুলি ভাবিলোঁ, এইখন যিহেতু অকণমান হৰৰ টাইপৰ, ভূতৰ হ'ব। ভূতৰ বনাম বুলি ভাবি কেমেৰাটো লৈ ৰাস্তালৈ ওলাই গ'লোঁ। তাৰপিছত ওলাই গৈ শ্বুটিংটো তেনেকৈ কৰি সমাপ্ত কৰিলোঁ। তাৰপিছত একেদিনাই চব মানে কমপ্লিট মিউজিক কৰিলোঁ, ডাবিং কৰিলোঁ, ফলি চাউণ্ড ল'লোঁ, সকলোবিলাক লৈ এতিয়া এডিটিঙত কৰিয়ে আছিলোঁ আমি। অলপ আগত শেষ হৈছে। তেনেকৈ আমাৰ এইখন শ্বৰ্ট ফিল্মখন বনোৱা হ'ল। আৰু আপোনালোকে চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যাতে আপোনালোকে এই শ্বৰ্ট ফিল্মখন সকলোৱে আদৰি লয়, সকলোৱে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি নতুন এতিয়া প্ৰথম এইটো ফিল্ডত আহিছোঁহে, ইমান মানে নলেজ নাই। যিকণ পাইছোঁ আপোনালোকক তাৰে কোৱালিটি দিব চেষ্টা কৰিছোঁ, কিমান পাৰোঁ। এক্টিং ইমান কৰি থকা লোৱা নহয়। এইখন দি মোৰ ছেকেণ্ডখন হৈছে, আৰু এখন যোনখন কৰিছোঁ সেইখন এতিয়ালৈকে ৰিলিজ কৰিব পৰা নাই, বন্ধন নামৰ। সেইখনো আহি আছে অতি সোনকালে, এইটো মাহতে নহ'লে নেক্সট মাহত আহি আছে। আপোনালোকে চাব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নমস্কাৰ, মোৰ নাম নৱজিত ফুকন। মই চুটি ছবিখনৰ এছিষ্টেণ্ট ডাইৰেক্টৰ। এই ফিল্মখন বহুত কৰি ভালেই লাগিলে। আমি একেদিনাখনে শ্বুটিঙো কৰিছোঁ, এডিটিঙো কৰিছোঁ, মিউজিকো কৰিছোঁ। বহুত ভাল লাগিলে। অলপ মানে কষ্টৰো হ'ল। কষ্ট হৈছে যদিও বাৰু বহুগুণে ভাল হৈছে। আপোনালোকেও চাই ভাল পালে বুলি আমি আশা ৰাখিছোঁ। সকলোৱে চাওক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। আমাৰো ভাল হ'ব, আপোনালোকে আকৌ পিছলৈ মানে কিবা কিবি বনাবৰ কাৰণে। ঠিক আছে, হ'ব, আজিলৈ ইমানেই আৰু।